Hello everyone, my back to YouTube channel Puma Vlog. So guys, আজি মই যাম দেওহাল মন্দিৰত। দেওহাল মন্দিৰতনো কি হৈছে কি হোৱা নাই এতিয়ালৈকে আপোনালোকক দেখাব পৰা নাই। সো আজি যাম, আপোনালোকে ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু তাৰ আগতে ভিডিঅ'টো প্লিজ লাইক এটা শ্বেয়াৰ এটা কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ। সো এতিয়া যাম, গৈ আছোঁ বৰ্তমান গাড়ী পামগৈ, যামগৈ, চাই থাকিব শেষলৈকে ভিডিঅ'টো। আজি শিৱৰাত্ৰিৰ মাজতে এতিয়া আমি বৰ্তমান গৈ আছোঁ, আপোনালোকে নিশ্চয় দেখাই আছোঁ। আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিছোঁ। চ' গাইছ, এতিয়া আমি বৰ্তমান গৈ আছোঁ আৰু অলপ পিছতে পাম, আমি চাই থাকিব আপোনালোকে। বৰ্তমান আমি এতিয়া আমলিঘাট পালোঁ। আমলিঘাটৰ পৰা অলপ আগুৱাই গ'লে আমি পামগৈ। আমলিঘাটৰ পৰা প্ৰায় বেছি দূৰ নাই, অলপমান দূৰ হয় গাইছ। মানে ইয়াত চাওক, আমি আমলিঘাট বৰ্তমান আছোঁ। এতিয়া আমলিঘাটৰ পৰা যামগৈ আৰু যোৱা ভিডিঅ'টো যিমান পাৰে চাই থাকিব। চ' গাইছ, এতিয়া আমি বৰ্তমান পাই গ'লোঁ দেওহালত। এতিয়া আমি নামি আনে খোজকাঢ়ি গৈ আছোঁ। অলপ আগত আমাক ৰখাই দিলে দাদা এটাই, তো আমি এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছোঁ। আপোনালোকে যিমানখিনি পাৰে শেষলৈকে চাবলৈ নাপাহৰিব। আৰু কি হয়, কি আছে, কি নাই, কি ল'ম, ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় দেখাব চেষ্টা কৰিম, যিমানখিনি পাৰে চাই থাকিব। ভাং দিয়া আছে নেকি ইয়াত? আছে বুলি গাইছ, ইয়াত চাওক, আপোনালোকে নিশ্চয় দেখাবলৈ পাইছে। আৰু বহুত চাৰা এইটো খালে মানে অলপ নিচাটো লাগি যায় বোলে। গাইছ মানে কি ধুনীয়াকৈ তুলিছে গাইছ। মানে ফাইনেলি বহুত ডাঙৰ হয়, মানে শিৱৰাত্ৰিটো মানে বহুত ডাঙৰকৈ পতা হয় দেওহালত। মানে ইয়াত চাওক, দোকানবিলাক বহুত ডাঙৰ গান গাই থকাৰ বাবে তেওঁক মই 50 টকা পুৰস্কাৰ দিলোঁ। আৰু বহুতখিনি ভাল লাগিলে। অন্ধ মানুহ হয়, ইমানখিনি ধুনীয়া মিউজিক কৰিব পাৰে। মই গান বুলি ক'লে সকলো গানেই ভাল পাওঁ। চ' তেওঁ মোক আমি বৰ্তমান মানে জেলেপি কিনিব যাম, আৰু জেলেপি কেইমান ল'ম আৰু যামগৈ। যিমানখিনি পাৰে আপোনালোকে চাই থাকিব। আৰু জেলেপিটো লৈ খোৱাৰ পিছত যামগৈ। আৰু আজি দিনটো মানে মানুহটো বহুত কম আছে, আৰু চাৰা আহিব সন্ধিয়া হ'লে বহুত মানুহ চাৰি মানে পুৰা দাদাকেইজনে মানে জেলেপি কেইটামান দি দিলে। আৰু চাম মানে আমি খিতা জখলা ফুৰিব যোৱা কথা আছে, তাতে লৈ যাম সেইটো। তো গাইছ, আজি মই দেওহাল মন্দিৰত আহিছিলোঁ। আৰু আপোনালোকে নিশ্চয় দেখাবলৈ পাইছে মোৰ পিছফালে ফুলৰ বাগানটো ইমান ধুনীয়া ফুল আছে গাইছ। মানে আপোনালোকক দেখিবলৈ বাধ্য হৈছোঁ। আৰু ইমান ধুনীয়া ফুল আছে বুলি ক'ব নোৱাৰি মানে গাইছ। আপোনালোকে এবাৰ আহি ইয়াত পূজা কৰি যাব পাৰিব, আৰু ধুনীয়া লোকেশ্যন দেখিব, আৰু ইয়াত ফিল্ম শ্বুটিং কৰিব পাৰিব। আপোনালোকক মই নিশ্চয় দেখাই আছোঁ। আৰু ইয়াত দেখিছে আপোনালোকৰ নিশ্চয় ফুল চুল, আৰু ইমান ধুনীয়া ফুল আছে। আপোনালোকক দেখাই আছোঁ, ইয়াত ধুনীয়া ফুল চাওক। আৰু এইটো এটা ফুল, ইমান বঢ়িয়া ফুল গাইছ। আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'টো শেষলৈকে প্লিজ চাই থাকিব বুলি আশা কৰিছোঁ। ওচৰতে এনেকুৱা শিৱৰাত্ৰিত আহিব, আৰু যিসকলে ঘৰৰ বাৰী দেওহাল মন্দিৰটো চাম বুলি ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ। মানে দেওহালত ইমান এটা ধুনীয়া প্ৰগ্ৰেম হয়, মানে কিমানখিনি বস্তু আছে, কি মেলা হৈছে, মেলাৰ বিষয়ে আপোনালোকক দেখাব যাম। মানে যিমানখিনি পাৰে মই গোটেইটো দেখাব চেষ্টা কৰিম। তো আজি হ'ল শিৱৰাত্ৰিৰ মাজৰ দিনাখন মই আহিছিলোঁ মেলাত। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু ইয়াৰ মই ফুলনি বাগানত পূৰা মানে ঘূৰি আছোঁ, আৰু ফুলনি বাগানত ইমান ধুনীয়া লাগিছে, ইমান ঠাণ্ডা আৰু গছ বন আছে, ইমান ভাল লাগিছে। তো তাতে মই ঘূৰি আছোঁ, আপোনালোকে নিশ্চয় দেখিবলৈ পাব। শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিছোঁ। লাগি আছে মাই গড, মানে পূৰা ফটো শ্বুট কৰি আছে। মানে ইয়াত ধুনীয়া এটা মানে এসোপা মানে ফুল, মানে দেওহাল মন্দিৰত ইমান ধুনীয়া ফুল আছে। মই প্ৰথমবাৰ আহিছোঁ যদিও মানে গাইছ, আপোনালোকক মানে যিমানখিনি পাৰিছোঁ দেখাই আছোঁ। ইয়াত চাওক, মাই গড, ইয়াৰ ইমান ধুনীয়া ফুল। আৰু আছে বহুতখিনি চাৰা দেখাই আছোঁ, চাই থাকিব গাইছ। এইবোৰ দেখিছেনে, মানে ইমান ধুনীয়া ফুল। মাই, মানে বহুতখিনি ধুনীয়া ফুল। ইমানখিনি মৰম লগা। দেখিছেনে? মানে গাইছ, মানে গাভৰু বুলি ক'লে এইবোৰক গাভৰু কয় নেকি? মানে মই আহিছিলোঁ আৰু দেখিছোঁ সিহঁতক ফুলনি বাগান ফালে মনে বাবা খাই আছে এই দুজনীয়ে গাইছ। আপোনালোকে নিশ্চয় দেখিবলৈ कोई बात नहीं, हम तो चूतिए हैं। যি কি নহওক, মানে এইকেইদিনত এনেকুৱা মানুহ ওলাই নে? মাই, মই নিজে নাখাওঁ। ইয়াৰে ন
মানে ইয়াৰে হয় মানে পুৰা মানে আজি কি শিৱৰাত্ৰি বুলি মানে গাইজ পুৰা মানে কিবা কিবি টানি আছিলে মই পুৰা দেখিছোঁ আৰু মোক দেখি লাজ কৰি মানে ক'ৰবাত পলালে সঁচাই ইমান ধুনীয়া ধুনীয়া ফুলৰ বাগানত আৰু মই ঘূৰি আছোঁ ইমান ধুনীয়া ধুনীয়া ফুল ইয়াত দেখিছেনে গাইজ আৰু ইমান ধুনীয়া ধুনীয়া ফুল আৰু ইমান ৰ'দ আৰু ইমান ধুনীয়া ধুনীয়া ৱাও একদম আৰু মোৰ পিছফালে দেখিছে আপোনালোকে বহুত সাৰা ফুলৰ বাগান আছে আৰু আপোনালোকক দেখাম যিমানখিনি পাৰে দেখাই যাবলৈ চেষ্টা কৰিম আৰু সকলোকে ভিডিঅ'টো চাই থাকিব এয়া চাওক দেখিছেনে গাইজ একদম মজা গাইজ মানে আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথম পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা কৰি দিব লগতে কমেণ্ট কৰিব কেনেকুৱা লাগিছে তো মই আজি আহিছিলোঁ দেওশাল মন্দিৰ দেওশাল মন্দিৰত ইমান সাৰা ফুলৰ বাগান আছে মই নাজানো প্ৰথমবাৰ আহিছোঁ আৰু বহুতখিনি ভাল লাগিছে গাইজ দেখিছেনে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু চাওক মানে পুৰা মানে ফুলৰ বাগানত আছোঁ মোৰ চাৰিওফালে ফুল হৈ আছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইমান ধুনীয়া যি কি নহওক যিমানখিনি পাৰে মেলাটোলৈ মানে পুৰা ঘূৰি আছোঁ আৰু যিমানখিনি ঘূৰিছোঁ গাইজ মানে এলাহ লাগি গ'ল আৰু ঘূৰি ভাগৰ লাগি গ'ল আৰু নিশ্চয় ইয়াত দেখি আছে আপোনালোকে মিঠাই দোকানবিলাক ইমান ধুনীয়া আৰু মানুহটো আজি অলপ কম আৰু মানুহটো অহাকালি বেছি আছিলে মানুহটো আজি অলপ কম আৰু কাপোৰৰ টুংগাটো ইয়াত বহুত সাৰা সংখ্যা বেছি আছে গাইজ ইয়াত দেখিছিলে আপোনাৰ নিশ্চয় কাপোৰৰ দোকানবিলাক ইমান ধুনীয়া ধুনীয়া মূৰ্তি আছে মই ইয়াৰ ভিতৰত এটা ল'ম সৰস্বতীটো লৈ ল'ম আৰু বিশ্বকৰ্মাটো বিচাৰিছোঁ নাপালোঁ এই দাদাজন বোলে নগাঁৱৰ পৰা আহিছে ইমান ধুনীয়া ধুনীয়া গাইছে দাদাজনক মই 200 টকা দি দিলোঁ মাত্ৰ 50 টকা লৈছে চ' গাইজ মানে এটা বস্তু লৈ ল'লোঁ আৰু দাদাজন আহিছিলে নগাঁৱৰ পৰা বহুত ধুনীয়া ধুনীয়া মূৰ্তি আনিছিল আৰু এটা বিশ্বকৰ্মা মূৰ্তি বিচাৰিছিলোঁ সেইটো নাপালোঁ আৰু যি কি নহওক দাদা থাকিব দেই থাকিব মানে মই লৈ ল'লোঁ এটা মূৰ্তি তো এতিয়া আমি জেলেপি কিনিলোঁ আৰু কিবা কিবি কৰিলোঁ তো যাম কৰি চাই থাকিব ভিডিঅ'তে ভাল পাইছিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে তো ভিডিঅ'টো পাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম চবকে তো বাই বাই